নমস্কাৰ সকলোকে। আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। চিম্পল ৰেচিপি হয়, বিলাহী আৰু মাছৰ আঞ্জা। সকলোৱে জানে বনাবলৈ, কিন্তু মইনো কেনেকৈ বনাম তাকে দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় সকলোৱে মৰম দিব। এয়া কাটি লৈছোঁ বিলাহী, পিঁয়াজ, আলু আৰু আদা নহৰুৰ পেষ্ট। এয়া সৰিয়হ অকমানো লৈছোঁ। এয়া মাছ হালধি নিমখ সানি ল'ম। মোৰ বিলাহী মাছৰ আঞ্জা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। গুড নাইট, বাই বাই।